কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? উত্তৰ 1961 চনত। 2 নম্বৰ, কেতিয়া অসমত ৰেল সেৱা প্ৰৱৰ্তন হৈছিল? উত্তৰ 1862 চনত। 3 নম্বৰ, কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? উত্তৰ 1960 চনত। 4 নম্বৰ, হিউৱেন চাং অসমলৈ অহাৰ সময়ত অসমৰ ৰজা কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বসন্ত কুমাৰ দাস। 7 নম্বৰ, অসমত আহোম সাম্ৰাজ্যৰ ৰজা কোন আছিল? উত্তৰ চুকাফা। 8 নম্বৰ, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বীৰপাল। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। 10 নম্বৰ, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। 11 নম্বৰ, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈদা আনোৱাৰা তাইমুৰ। মানুহে সাজি উলিওৱা প্ৰথম যান কি? উত্তৰ ভোৰ। 13 নম্বৰ, ভাপকলৰ প্ৰথম উদ্ভাৱক কোন আছিল? উত্তৰ জেমছ ৱাৰ্ড। 14 নম্বৰ, মহাভাৰতৰ আন এটা নাম কি আছিল? উত্তৰ পঞ্চম বেদ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ খৰ্গেশ্বৰ তালুকদাৰ। 16 নম্বৰ, অসমৰ জুইশলা কাৰখানা ক'ত আছে? উত্তৰ ধুবুৰীত আছে। 17 নম্বৰ, অসমৰ শিশু বিজ্ঞানীজনৰ নাম কি? উত্তৰ ৰোহন বৰা, গোলাঘাটত ঘৰ। বৰষুণৰ পানীত কি ভিটামিন থাকে? উত্তৰ ভিটামিন বি থাকে। 19 নম্বৰ, দিয়াচলাই কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ জন ৱাকাৰ। 20 নম্বৰ, মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? উত্তৰ পলিগ্ৰাফ। ৰাৱণৰ পিতৃৰ নাম কি আছিল? উত্তৰ বৃষভা। 22 নম্বৰ, নাৰদে ব্যৱহাৰ কৰা বীণখনৰ নাম কি আছিল? উত্তৰ কাশ্যপী। 23 নম্বৰ, BPLৰ সম্পূৰ্ণ নাম কি আছিল? উত্তৰ বিল' পভাৰ্টি লাইন। 23 নম্বৰ, লিখি পৰীক্ষাৰ দিয়া নিয়ম কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1707 খ্ৰীষ্টাব্দত লণ্ডনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত হৈছিল। 24 নম্বৰ, ৰেলৰ ডবাৰ খিৰিকীত কোনবিধ কাঁচ ব্যৱহাৰ কৰা হয়? উত্তৰ নিৰাপদ কাঁচ। 25 নম্বৰ, CBIৰ সম্পূৰ্ণ নাম কি? উত্তৰ চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন। অনুগ্ৰহ কৰি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সদায় নতুন নতুন নলেজবিলাক পাই থাকিব।